ইমান দিনৰ মূৰত ভনীয়েকৰ ঘৰলৈ যাবলৈ ওলাইছে, এতিয়া দি পঠিয়াবলৈ একোৱেই নাই ঘৰখনত। এই জাহাজী কলকে কেইটামান পকি আছিলে, সেইকেইটাকে কেইটামান ভৰাই দি পঠিয়াইছো। এইকেইটাকে দি দিবগে গৈ। কলকেইটা লৈ যাম বাৰু, খাই বা নাখায়। নিজৰ মাকৰ ঘৰৰ পৰা নিয়া বস্তু কিবা মৰমতহে নিয়ে, সেইটো আৰু খায় নে নাখায় সিহঁতে জানিব। আপুনিনো খালী হাতখনলৈ কেনেকৈ যাব ককায়েকটো হৈ? লৈ যাব এইকেইটাকে। হ'ব দিয়া, ৰদালি বাছখনতে যাব লাগিব বুজিছা, নহ'লে কাঞ্চনখনত গ'লে মানে বহুত দেৰি হৈ যাবগে। আহোঁতে অকণমান সোনকালে আহিব। আপুনি অকল চুৱেটাৰটোহে পিন্ধি ওলাইছে, মই জেকেটটো পিন্ধি ল'বলৈ কৈছিলোঁ, সেইটোও নিপিন্ধিলে। সোনকালে আহিব, ঠাণ্ডা পাব নহ'লে, যিহে কুঁৱলী পৰে সন্ধিয়া সময়ত। হ'ব দে, মই আহিলোঁ। ধনী মানুহলৈ ছোৱালী বিয়া দিলে এনেকুৱাই অৱস্থা হয়। সেইকাৰণে দুখীয়াই ধনীয়ে কেতিয়াও বিয়া পাতিব নালাগে দেই। গোটেইবোৰ নিমিলে, ঘৰৰ কাম কাজবোৰ নিমিলে, কথা বোৱা থকা ধৰণ কৰণ এইবোৰ একো নিমিলে। আমাৰ এজনী ছোৱালী উঠিছে, এইজনীক যে মই জীয়াই থকালৈকে মই ধনী ল'ৰালৈ বিয়া নিদিওঁ দেই। যি পাইছোঁ আৰু। মই আকৌ এইক ভাত খাবলৈ দি থৈ আহিছিলোঁ নহয়। চাচোন বাৰু, কথা আমকত পাহৰিয়ে থাকিলোঁ। শুন মানুহ কিবা লাগিব নেকি? গৈছোঁ। ইমান দেৰি কৰি দিলা, মই যে কিমান সময়ৰ পৰা ওলাই ৰৈ আছোঁ। কেতিয়া যাম আৰু বিয়ালৈ? গোটেই লগৰবোৰ যেতিয়া গুচি যাব, তেতিয়া অকলে অকলে বহি ভাল নালাগে নহয়। অকণমানো তুমি মোৰ কথা নুশুনা। কিয় বাৰু তুমি মোৰ কথা নুশুনা হৈ গৈছা? হ'ল আৰু অকণমান দেৰি, ইমান তাতে খং কৰিবলগীয়া কি আছেনো? বাকী চোৱা আকৌ পাছফালে কোন আহিছে মোৰ। দাদা, তই আহিলি দেখোন, একো খবৰে নিদিলি যে? নবেও ক'লে বোলে খবৰ এটা লৈ আগে, বহুত দিন খবৰ পোৱা নাই, তয়ো যোৱা নাই, মাতিলো বিহুতো নগলি, সেইকাৰণে ভাবিলো ময়ে এপাক গৈ খবৰটোকে লৈ আহোচোন, তহঁতৰ ভাল নেকি? আহিলি বাৰু ভালেই হ'ল। তই কিন্তু আজি যে আহিলি, আজিতো মোৰ লগৰ ছোৱালী এজনী ঘৰত বিয়া এখন আছিলে, মই তালৈহে যাবলৈ ওলাই আছিলোঁ। বাৰু হ'ব দে, মই তোলৈ চাহকে অকণমান বনাই দিওঁগৈ, তই বহ। এইকেইটা ঘৰৰ জাহাজী কল, নবৌয়ে দি পঠিয়াইছে, পকি আছে, গতিকে খাই ভাল পাবি। মজা দাদা, মই যে জাহাজী কল খাই ইমান ভাল পাওঁ জানানে? দিয়া মই লৈ যাওঁ, মই খামগৈ। ক'ত খাব আৰু জাহাজী কল, আজিকালি এইবিলাক নাখায় নহয়। জাহাজী কল, আপেল আঙুৰ এইবিলাক নাখায়, তাই আজিকালি বেলেগ খায়। এইবিলাক চিকেন, চাওমিন, পকৰী, ম'ম' এইবোৰে খায়, আজিকালি এইবোৰ নাখায়। ময়ে খাম বাৰু, ভালেই কৰিলে আপুনি আনি দিলে। বহক, মই অকণ ফ্ৰেছ হৈ আহোঁ। বাৰু তই বিহুতো নকলি যে, তই ভালেই আছতো? ভালে আৰু, মই এতিয়া সৰু ছোৱালী নহয়, নিজৰ ভাল বেয়া চব বুজি পোৱা হ'লো। নবৌও অহা কথা আছিলে, মুনুকনৰ গাটো ভাল নাই দেখিহে, নহ'লে নবৌ আহিলে হয় মোৰ লগতে। হ'ব দে, তহঁতি একেবাৰে গোটেইখিনি উঠি নাহিবি আকৌ, একদম বস্তিৰ পৰা উঠি অহা নিচিনা লাগে আৰু। দেখিছোঁ এতিয়া মই ধনী ঘৰত গোটেইখন মানুহবোৰ ষ্টেটাছ বেলেগ ন ইয়াত। তহঁতি এনেকৈ জধলা মধলা কাপোৰ পিন্ধি আহিবি আৰু, নাহিবি যি টি কাপোৰ পিন্ধি। আহিলে মানে মোক আগতে কৈ দিবি, মই ভাল ভাল কাপোৰ কেইটামান কিনি পঠিয়াই দিম নহয় তহঁতলৈ। হ'ব দে, তই যদি আমি ইয়ালৈ আহিলে বেয়া পাওঁ, কি ক'ম আৰু। খবৰ দিয়ে আহিম তোক, আজিৰ পৰা যেতিয়াই আহোঁ। সেইটোকে কৰিবি, নহ'লে মই ইয়াত লাজ পাওঁ নহয়। মোৰ গোটেই জা জলী কেইজনীয়ে মাক বাপেকবিলাক, ককায়েক নবৌবিলাক যিমান ধুনীয়া কাপোৰ পিন্ধি আহে তই আকৌ সেই জাহাজী কলকেইটাহে লৈ আনিলি। সিহঁতে যে ইমান ভাল ভাল বস্তু আনে, ডাঙৰ নবৌ ককায়েকে আহিলে যে ছাগলী মাংস কিনি আনে, গম পাইছ? 1 কেজি নহয়েই, কোনোবা এটাইতো 3 কেজিলৈকে ছাগলী মাংস কিনি আনে। তইতো সেইবোৰ আনিব নোৱাৰয়ে বাৰু, সেই কলকেইটাকে আনি দিলেহি। এতিয়া মোৰ সিহঁতৰ আগত কি নাক থাকিব, মই হ'লে গমেই পোৱা নাই দেই। হয় বুজিছ, তোৰ ককাইৰে ইমান ধনী মানুহ নহয়, আনিবলৈ আমাৰো মন যায় মাছ মাংস, যেনে তেনে পইচা কেইটা মিলাই গাড়ী ভাড়াটো লৈ মই তোক খবৰ লওঁ বুলি আহিলো। একো নাই, ঘৰতে সেই জাহাজী কল এথোকা পকি আছিলে, নবৌৰে তাৰে দুটামান ভৰাই দি পঠিয়াইছে মৰমত, বোলে জোঁৱাই খাব বুলি, সেইকাৰণে লৈ আহিলো। মইনো কি জানো, তহঁতি যে আজিকালি এইবিলাক বস্তু নোখোৱা হলি, তই যে আজিকালি ধনী ঘৰ বোৱাৰী হলি, পাহৰিয়ে থাকিলো। হ'ব দে, তহঁতি ক'লে মানে সদায় সেনেকেই ক, ভালটো ক'লে তহঁতি সদায় বেয়াকেই ক। তই বহ, মই লাল চাহ অকণমান কৰোঁগৈ গৈ। এইটো দেখোন ধনীৰাম, কেতিয়া পালাহি? মোৰ আধা ঘন্টামান হৈছে পোৱাহি। আপোনাৰ ভালনে আপোনালোকৰ? মই বোলো খবৰ এটাকে লৈ যাওঁচোন। ভালেই কৰিলা, আহিলা। বহুত দিন অহাও নাই। মই বোৱাৰীক সুধো, বোলো ককাইৰা আহি নহা হৈ থাকিলে যে, কিবা বেয়া চেয়া পালে নেকি? আহি থাকিব লাগে আকৌ ঘৰৰ মানুহবোৰ, তেতিয়াহে ভাল লাগে। মিতুৰ লগত কথা পতা কথাই বেলেগ নহয় জানো?
তাকেহে আহি থাকিব পাৰিলেতো ভালেই। এতিয়া আমাৰ কাম যিবোৰ এৰিবই নোৱাৰো দেখোন কামবোৰ। যেনে তেনে আৰু দিন হাজিৰাকেইটা কৰি আৰু ভাত মুঠি খাই আছো। এতিয়াচোন মিলাবগৈ নোৱাৰো আৰু যেতিয়া পাওঁ আৰু থাপতে আহোঁ আৰু। তাকেহে এইবোৰ অহা যোৱা কৰি নাথাকিলে মৰম চেনেহবিলাক নাথাকেগৈ। এতিয়া আমাৰ বুইছা ভনী এজনী আছিলে নহয়, আমি 6টা ককাই ভাই, এজনীয়ে ভনী। বাকী ডাঙৰ 3টা ককাই গৈ থাকে, সেইকাৰণে সিহঁতৰ লগত অহা যোৱা আছে। আমি এতিয়া যাব নোৱাৰা হলো। মানুহজনীয়ে উঠিব নোৱাৰে গাড়ীত, মাথা ঘূৰাই। মোৰো বৰ গাটো ভাল নাথাকে। সেই সূত্ৰে অহা যোৱাটো কমি গ'ল। আৰু সেনেকে আৰু কমি যাওঁতে যাওঁতে দেখোন এতিয়া অহা যোৱা নোহোৱাই হৈ থাকিলে। কেতিয়াবা মনত পৰে বুইছা, ভনী বুলি এসাঁজ খাবলৈ মাতো বুলি। আগতে বেলেগ আছিলে, পইচা পাতি নাই হলে। এতিয়া দুটকামান পইচা পাতি ঘটিছো, বোলো ভনী চনী ককাই ভাই এইবিলাক আহি এসাঁজ ভালকে খাওঁ, কিন্তু নাই, কি কৰিবা। সেয়াই কৈছো বোপাই, অহা যোৱা কৰি থাকিবা, ককাই ভনী মৰম তেতিয়াহে থাকিব। হয় দেউতা, আপুনি ঠিকেই কৈছে। অহা যোৱা কৰি নাথাকিলে আৰু চিনা জনাবোৰ নোহোৱা হৈ থাকিব লাহে লাহে। পিছে বোৱাৰীয়ে কিবা খাবলৈ দিছে নে নাই এতিয়া, নে এনেকেই বহাই থৈ দিছে? বোৱাৰী, অ বোৱাৰী, ককাইৰক কি এনেকেই বহাই থৈছ নেকি? চাহ তামোল দিছে নাই খাবলৈ? হ'ব খাম দিয়ক, ইমান লৰালৰিনো কেলে? তাই কৰবাত যাওঁ বুলি কৈছে দেখোন, ওলাই আছিলে। মিছাতে কষ্ট দিয়াহে হ'ব। অ দাদা, চাহ খাই ল'বি আহ। ভিতৰতে দিছোঁ, ভিতৰলৈকে আহ চাহ খাবলৈ। দেউতা আপুনিও আহক। ব'লা আহা বোপা, কিনো যা যোগাৰ কৰিছে ঠিক নাই, ব'লা ভিতৰলৈকে যাওঁ। হ'ব এইবোৰ একো যা যোগাৰ নকৰাহেঁতেনো হয়। তাই আকৌ কৰবাত যাবলৈ ওলাই আছিলে। এইবোৰ যা যোগাৰ কৰোঁতে তাই নহলে দেৰিয়ে হ'ব। সিহঁতৰো দেৰি হ'ব, ময়ো ইয়াত দেৰি কৰি থাকিলে ময়ো ইফালে বাছ নেপামগে। বলক যি দিছে সোনকালে খাই বৈ যাওঁগে আৰু ময়ো। হ'ব দে, মই যাওঁ। হ'ব দে, খালি কথাটো মনত ৰাখি দিবি। হ'ব দে, কথাটো খালি মনত ৰাখিবি সদায়। কেতিয়াবা ইয়ালৈ যেতিয়া আহ নহয়, মোক আগতীয়াকৈ ফোনটো কৰি খবৰটো দি ল'বি যে তহঁতি আহিব লৈছ বুলি। এসপ্তাহৰ আগতে দিবি, তেতিয়া মই তহঁতলৈ ভাল ভাল কাপোৰ কেইটামান কিনি তহঁতলৈ দি পঠিয়াব পাৰিম। সেইকেইটা পিন্ধি আহিবি। এনেকৈ যি টি কাপোৰ পিন্ধি ইয়ালৈ নাহিবি। মোৰ গোটেই মান সন্মান শেষ কৰি দিলি তই আজি। এতিয়া মই অলপ লাজ পাইছোনে জা-জুলিকেইজনী আগত বাৰু? ডাঙৰ জাজনীয়ে কৈছে, এই তোমাৰ দাদাই যে সেই আগতে পিন্ধি অহা চাৰ্টটোকে পিন্ধি আহিলে, আৰু তাতে যিটো চুৱেটাৰ পিন্ধি আহিছ লগত, মোক তই কিমান লাজ লাগিছে মোৰ। তই কৈ দিব লাগিছিলে আকৌ সঁচা কথা, যে আমাৰ দাদা বহুত ধনী মানুহ নহয়। হ'ব দে বাৰু, তই যদি ইমান লাজ পাইছ, মই নাহো আৰু তহঁতৰ ঘৰলে। কেতিয়াবা যদি মনত পৰে ককাই আছে বুলি, যাবি তই কেতিয়াবা। তোৰ কাৰণে আমাৰ ঘৰখন সদায় খোলা আছে। হ'ব দে, মই আহিলো। আৰু তোক আমনি কোনোদিন নকৰোঁহি আৰু আহি। দুখীয়া বুলি তই আমাৰ পৰা কোনোদিন অপমান পাব নালাগে দে। ভালে থাক পদুমী, আহিলো। এতিয়াহে শান্তি। কিমান কওঁ সিহঁতক, যি টিবোৰ পিন্ধি নাহিবিচোন। নাই, যিটোকে পায় সেইটোকে পিন্ধি আহিব। ওচৰ কাৰোবাৰ এটা পিন্ধি আহিলেও হয় দেখোন, চোলা তোলাবিলাক। একদম কেনেকুৱা যে লাগে, মই তাইক কি যে কম নহয়। লাজেই পালোঁ মই আজি গোটেইখিনিৰ মাজতে। মা, দেউতা কেতিয়াকৈ আহিবনো? বোলে মটন নানিবনে নানিব বাৰু? তুমি কৈ পঠিয়াইছে নাই মটন আনিবলৈ? অকল খাওঁকে নাথাকিবি। এতিয়া সন্ধিয়াই হ'বহি হ'ল আৰু। ইমান দেৰিলৈকে বাপেহঁতো আহি পোৱাহি নাই। জানো পাই, ফোনটোও নাই নহয়, এটাহে আছে, লৈও নগ'ল। এতিয়া কাৰোবাৰ পৰা ফোন এটা কৰি কৈ দিয়া হ'লে বোলে নাই যোৱা, দেৰি হ'ব, থাকিবই নে আহিবই নে, একো গমেই পোৱা নাই। ইমান দেৰি হ'ল যে দেই, মানুহটো কেতিয়াকেনো আহিব। দেউতাৰ লগতো পেহী গ'লে ময়ো যাম বুলি কৈছিলা, মোক নিনিলে। তুমি মোক ভাত খাবলৈ দিলা, আৰু দেউতা ইফালে মোক কলখিনি লৈ গুচি গ'লগে। এতিয়া মোৰ ভোক লাগিছে, কল এটাও নাই, চব দি দিলা তুমি পেহীৰ কাৰণে। এতিয়া মই কি খাম বাৰু? আৰু সোনকালে আহিবলৈ কৈ দিয়া আকৌ দেউতাক, মোৰ ভোক লাগিছে নহয়। এজনী, তাকেই চিন্তা কৰি আছোঁ, ৰচোন ইমান দেৰিলৈকে পোৱাহি নাই। সেইটো হয় নিচিনা লাগিছে দেই, আহিছে হপায়। সঁচাকে আহিছে নেকি দেউতা আমাৰ? নহয়, এইটো নগেন দাইহে। মই আকৌ পিছফালৰ পৰা চোলাটো একেই যেন লাগিছে, মই বোলো বাপেই আহিলে হপায়, নাই অহা। দে আহিব দে, দেৰিকে হ'লেও। বৈ আমি ভিতৰলৈ যাওঁগৈ ব'ল, আন্ধাৰে হৈ আহিব হৈছে আৰু। চাকি জ্বলাবলৈ আছে, ব'ল ভিতৰলৈ ব'ল।
ইছ ৰাম, ইমান দেৰি হ'ল নে আহোঁতে? এইজনীয়ে বাপেকক ক'লে ৰৈ ৰৈ টোপনি গ'লগে আৰু। নকবা আৰু বুজিছানে, আমাৰ ইয়ালৈ অহা কাঞ্চন বাছখন নেপালোৱেই, বেলেগ এখন খণ্ড খণ্ডকে আহিবলগীয়াত পৰিছে, সেইকাৰণেহে দেৰি হ'ল আকৌ। ইয়াতে সেই বিস্কুট আছে, মাজনীৰ কাৰণে লৈ আনিছোঁ। আৰু মোলৈ গৰম পানী এগিলাচ দিয়াচোন, একদম ঠাণ্ডা লাগি আহিছে অ'। আমি আকৌ ভাবিছিলোঁ বোলো আজি সেই ভনীয়েকৰ ঘৰলৈ গৈছে থাকিবই নেকি। এই মাজনীয়ে ভাত পানী খাই লৈ শুলেই আৰু। ময়ো ভাত খালোঁহেঁতেন আৰু বোলো হ'লেও অকণমান সময় ৰৈ থাকোঁ বুলি ৰৈ দিছোঁ, কিজানিবা আহেই নেকি বুলি। থাকিবা যোৱা, ভোক লাগিছে, ভাত আছে যদি দিয়া কেইটামান। গোটেই খণ্ড খণ্ডকে আহিছোঁ গাড়ীবিলাকত, ইয়ালৈ অহা বাছখনো নেপালোহি, লৰালৰিকে আহিছিলোঁ আকৌ নেপালোহিয়ে। মোৰ একদম বেলেগ ভোক লাগিছে গম পাইছানে, ভাততো একো এটা খাবলৈও নহ'ল। যিকেইটকা আছিলে গোটেইকেইটকা গাড়ীবিলাকত দিওঁতে দিওঁতে শেষ হ'লগৈ আৰু। যোৱা আছে যদি কেইটামান দিয়াগে। আহক আহক, ভাতকেইটাকে খাই লওঁ তেতিয়াহ'লে একেলগত। নুসুধিলে নহয় কি কিনো খালে কি কিনো কৰিলে ভনীয়েকৰ ঘৰত, সিহঁতৰ ভালনে কিনো? কি ক'বা আৰু বুজিছা, আমাৰেই কপাল বেয়া, আমি দুখীয়া মানুহৰ জন্ম ল'লোঁ। তাইৰ কপালখন ভাল বুজিছানে, তাই ধনী মানুহলৈ বিয়া পাতিলে। তাই এতিয়া বহুত ধনী মানুহ, তাই দুখীয়া মানুহ বেয়া পায় এতিয়া। তাই ককায়েকে ফটা চুটা কাপোৰ পিন্ধি গ'ল, তাই লাজ পালে। ককায়েকে জাহাজী কল লৈ গ'লেও তাই লাজ পালে বোলে। সেইকাৰণে তাই কৈছে বোলে তহঁতি অহাৰ আগতে ফোন কৰিবি মোক, তাই বোলে আমাক কাপোৰ কিনি দিব। সেই কাপোৰ পিন্ধি সিহঁতৰ ঘৰলৈ আমাক যাবলৈ কৈছে বুজিছা। মই সিহঁতৰ ঘৰলৈ আৰু নাযাওঁ বুলি কৈ থৈ আহিছোঁ আৰু। ইমান অপমান পালোঁ গৈ পেলানি। এনেকুৱা যে তাই সলনি হৈ যাব ভবাই নাছিলোঁ বুজিছানে। কি তাই তেনেকেহে ক'লে নেকি? ইমান মৰমত এই জাহাজী কলকেইটাকে দি পঠিয়ালোঁ, যিকেইটাহে মাজনীয়ে খাই আছিলে, এতিয়া সেইকেইটা তাইও খাবলৈও নোহোৱা হৈ থাকিলে। এনেই দি পঠিয়ালে মই এইখিনি। উপায় নাই আৰু দিয়ক, মন চন বেয়াকৈ নাথাকিব আৰু। এনেকুৱাই আৰু, ধনী মানুহ হ'লে দুখীয়া মানুহৰ ঘৰৰ ছোৱালী দিলে মানে এনেকুৱাই হয় চাগে। এইটো ভুল আৰু আমাৰ মাজনীৰ লগত নকওঁ আৰু, নিদিওঁ আৰু ধনী মানুহৰ ঘৰলৈ, যিমানেই ধনী মানুহৰ ল'ৰা নহওক। আৰু মাজনীক নিদিওঁ আৰু বিয়া হাতবলৈ। হ'ব দিয়ক আৰু, মন মাৰি নাথাকিব। দোকানলৈকে যাওক কিবা এটা লৈ আনকে। কিবা এটা কৈ আনিমগৈ গৈ। কম মৰমত গৈছিলে নে বাৰু ককায়েকটোৱে? এইজনী ভনীয়েক হ'লেও বাৰু ধনী মানুহ গ'লে বিয়া পাতিলে বুলি ইমান পটককৈ বদলি হৈ যাব লাগেনে? তাইতো এইখন ঘৰতে ডাঙৰ হৈ গৈছিলে, অভাৱ অনাটনবোৰ তাইচোন দেখিছিলেই। তথাপিতো বাৰু এতিয়া তাই সেনেকৈ ক'ব লাগেনে? কম কষ্ট পাইছেনে বাৰু মানুহটোৱে?